हेलो गाइस की खबर सकले खबर सके सकले ভাল হয়নে মই ভালে আছো আৰু আজি মানে কি মই বিশেষকে মানে বিয়াৰ ভিডিও মই আপলোড দিব পৰা নাই মানে কি ইমানেই মোৰ মোবাইল স্পেস ফুল আছে ন মানে কি কম মই দিম আপোনালোকে যদি কৈ আছে আৰু আজি এই ভিডিওটো মানে কি মানে আজি মই পোলাও বনা আছে আগতে এবাৰ বনাইছিলো বহুত বেলেগ ঘৰৰ নকয়কন আৰু আজি মানে ইয়া ঘৰত কোনো মানুহ নাই মই অকলে আছো আৰু দেউতাকল মানে মই বস্তু কেইটামান আনিব দিছো মাংস চাংস এনেকৈ আনিব গ'ল আৰু মাহত গ'ল টাউনলৈ মই আছো ঘৰত আৰু মই এতিয়া বৰ্তমান জাজুকা কৰি আছো যেটো এতিয়া মানে এতিয়া 12টা বাজিছে আৰু এতিয়া মানে আমাৰ 2টামান বজাত মাহত আহিব মা আৰু বা মানে আমাৰ বাহঁতৰ ঘৰলৈ আহিছে বাহঁতৰ ঘৰ আমাৰ ঘৰলৈ আহিব তো তাত যেটো অবভিয়াসলি ভাত খাই আহিবই তো মই আজি বনাম মানে পোলাও আৰু মাংস তো আজি মই এই ভিডিওটো মানে হেতু কাৰণে বনাইছো মানে বলকচোন যাও পোলাও বনা একদম নরমালি সবে জানে কিন্তু মই যেটো ইমান মানে এটো বকে বনাই না থাকো তো মই ভাবিছো কি এটো আজি ইয়াত মই ৰাখি থম বলক আপোনালোকেও খাব আমাৰ লগত তো বলক আৰু প্ৰথম মই বস্তু কি মানে লৈছো তো হেখিনি দেখাম মানে জানিব যেটো মানে টেষ্টটো কেনেকুৱা হয় খাবলে মোৰ হেতুহে মেইনলি যেটো বহুত মানুহে খাব মানে আমাৰ ঘৰৰ পাৰে আৰু ফাৰ্স্ট যেটো মই ইয়াত বনাম তো বেয়ালটো বেয়াল বুলি ক'ব ন তো কেনেকুৱা নাজানো তো বলক যাও জলদি দেৰি নকৰি মই মানে কেনেকৈ বনাম মোৰ ৰেচিপিটো কেনেকুৱা বা ইয়াত আৰু কি এড কৰিব লাগে তো আপোনালোকে মোক কমেণ্ট কৰি জনাব মানে কি মই নাজানো ইমান আপোনালোকে যদি ভালকৈ জানে তো ক'ব আৰু এনেকৈ ইয়াত দিব লাগে অৱশ্যে চব বস্তু মানে নাথাকিবও পাৰে চবেই দিব পৰা মোৰ যি আছে আৰু মই ইয়াত দিম আৰু দুজনমান তেজপাতি তাই আনিব দি গৈছোঁ যিনি আহিলে তো বলক আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এয়া দেখিছে মই লৈছো বাসমতি চাউল আৰু আপোনালোকে নৰ্মেল চাউলো ল'ব পাৰে মানে বনাই সবে ন আৰু এয়া লৈছো গাজৰ আৰু এয়া অলপমান মাংস লৈছো কোমল মাংসটো আৰু কাজু খিচমিচ আৰু লং ইলাচি লৈছো আৰু লগতে মানে অকমান গোন্ধ আহিবৰ কাৰণে ঘিউ লৈছো আৰু এখিনি গুটেখিনি লোৱাৰ পিছত মই আৰু এটা বস্তু লৈছো তেজপাত যেটো তেজপাতটো হলে অকমান গোন্ধটো ভাল আহে তো হেতু কাৰণে মই দুটা তাৰ তেজপাত লৈছো আৰু তাৰ পিছতে ধুনীয়াকৈ কুকাৰটো পাতি ললো অলপ গৰম কৰি পেলাই ৰিফাইন দিলো আৰু তাতে তেজপাত দিলো তেজপাত দিয়াৰ পিছত লং ইলাচিখিনি দিলো লং ইলাচি দিয়াৰ পিছত এইখিনি কাজু খিচমিচ এইখিনি দি পেলাই অলপমান লৰাব লাগে তো তাৰ পিছতে দিলো গাজৰ সৰুকৈ মই কাটি থৈছিলো সেইখিনি গাজৰ দিলো গাজৰ হোৱা দেখিছে অলপ ৰঙচুৱা পৰিছে তাৰ পিছত অলপ চিকেন যোনখিনি অকমান দিছো আৰু মই জানিছো যদি মই ভেজ বনাম বুলি ভাবিছিলো তো এনে অকমান মই চিকেন দিলো আৰু তাৰ পিছতে দি দিছো এইখিনি চাউলখিনি যোনখিনি মই থৈ দিছিলো তো ইয়াতে অকমান ভাজি ললো আৰু ভাজি পেলাই তাতে অকমান নিমখ দিম আৰু অকমান সোৱাদ অনুসৰি চেনি দিব পাৰে আৰু তাৰ পাছতে এইখিনি পানী দি লৈছো আৰু জুখত যোনটো আমি নৰমালি ভাত বনাও ইমানটো জুখত পানী দি পেলাই মানে অকমান কম হলে ভাল আৰু তাৰ পাছতে ধুনীয়াকৈ কুকাৰটো মাৰি এটা চিট ৰখিব লাগিব আৰু যেটো মানে পোলাও লগত মাংসটো অকমান লাগে তো হেতু কাৰণে মই ইয়াতে মাংসৰ কাৰণে ৰেডি কৰিছো আৰু ইয়া আদা নহৰুখিনি মই ধুনীয়াকৈ মিক্সিত পিচি লওঁ আৰু তাৰ পাছতে মই পিয়াজখিনিও লগতে দি দিছো যাতে মানে অলপ গ্ৰেভি টাইপৰ হ'ব পিয়াজটো দিলে ভাল তো আৰু দিছো দুটামান মই মিটাৰ পিচ আৰু জালুক আৰু এইখিনি আদা নহৰুখিনি অকমান দি পেলাই হালধি দি অলপ ফেটি দিছো যাতে খাবলৈ অকণ ভাল হয় আৰু আদা নহৰুখিনি ইয়াতো অলপমান মই দি দিছো তেতিয়া মানে ইয়াতে গোন্ধটো অলপ বেছি ভাল আহে আৰু তেনেকৈ বহুতে দিয়ে আৰু তাৰ পাছতে ইয়াত ধুনীয়াকৈ দেখিছে তেল দি লৈছো আৰু এটা তেজপাত দি লৈছো আৰু মই যেহেতু মানে আদা নহৰু নিদিওঁ হেৰিয়ত তেলত সেইখিনি মই মানে মাংস লগতে ফেটি দিওঁ আৰু তাতে অকণমান চেনি দিছোঁ আৰু চেনিটো দিলে কি হয় কালাৰটো আহে তো সেইটো কাৰণে চেনিটো দিলোঁ আৰু তাৰ পাছতে এইখিনি অকণমান এনেকৈ ভাজিলোঁ আৰু ভাজোৱাৰ পাছত মই যোনখিনি কাটি থৈছিলোঁ অমিতা আৰু আলু তো সেইখিনি অমিতা আৰু আলুখিনি দি তেনেকৈ অকণমান আৰু অলপ ভাজিব লাগিব মানে মাংসটো ভজাৰ পাছত আৰু
তাৰপিছত দেখিছে এইখিনি গোটেইখিনি গ্ৰেভি টাইপৰ অলৰেডি হৈছে আৰু মই যোনখিনি পিঁয়াজ পিচি থৈছিলোঁ আৰু সেইখিনিও লগতে অকণমান দি দিছোঁ পিঁয়াজটো পিচি দিলে গ্ৰেভিটো বেছি হয় আৰু তাৰপাছতে দিছোঁ পানী আৰু পানী দিয়াৰ পাছতে ধুনীয়াকৈ অকণমান কমকৈ গেছটো দি আৰু ৰখালোঁ আৰু তেনেকুৱাতে আহি পাই গ'লোঁ আমাৰ মাহঁতে এয়া একদম ধুনীয়াকৈ কথা পাতিব লাগিছে আৰু কথা পাতি থাকোঁতে আৰু এয়া দেখিছে আমাৰ ভাগিনে ভিডিঅ' কৰি আছে মই যদি এইফালে মানে চাহ তাহ এনেকৈ বনোৱাত লাগি আছোঁ যিটো মাহঁত কোনো নাছিলে ঘৰত তো সেইটো কাৰণে মই চাহ বনোৱাত লগাৰ কাৰণে ই ভিডিঅ' কৰি আছিলে চাওঁতে কথা পাতোঁতে মই কুকাৰটো চাবলৈ পাহৰি গৈছিলোঁ তো কেনেকুৱা হৈছে ভাতকেইটা চালোঁ মানে পোলাওটো কেনেকুৱা হৈছে চালোঁ তো ঠিকে আছে আৰু নৰ্মেলি যিহেতু মই প্ৰথম বনাইছোঁ বুলি ক'ব পাৰি আৰু তেনেকৈয়ে আমি বাহিৰত যিহেতু বহুত গৰম ভিতৰত খাব নোৱাৰি বাৰাণ্ডাতে গ'লে চাহ খাওঁ তো বাৰাণ্ডাতে চাহকাপ ধুনীয়াকৈ বহি পেলাই সকলোৱে খাই ল'লোঁ আৰু খোৱাৰ পাছতে এয়া মই বাঢ়িবলৈ লৈছোঁ পোলাও যিটো মানে সময় হ'ল 5টাই বাজিব হ'ল তো এতিয়া বাঢ়ি লওঁ বাঢ়ি ধুনীয়াকৈ খাওঁ খোৱাৰ পাছত মানে কি আৰু তেওঁলোকে জানিব টেষ্ট কেনেকুৱা মানে হৈছে আৰু ঠিকে আছে ভাতৰ লগত মাংস খোৱাৰ নিচিনাই হ'ব যিটো অলপ স্মেল এটা আহিছে আৰু যোনটো মানে লং ইলাচি এইখিনি মই দিয়া হৈছে না তো সেইখিনি ইয়াক সকলোৱে একদম খোৱাত ব্যস্ত আৰু খোৱাৰ ব্যস্ত লাগে কেনেকুৱা হ'ল সেইটোও নক'লে আৰু লগতে ময়ো খাই দিলোঁ কেনেকুৱা হৈছে মানে নাজানো ইমান ভাল হোৱা নাই কিন্তু মোটামুটি আৰু খাব পৰাকৈ তো মই ধুনীয়াকৈ একদম ঠিকছে খাই ল'লোঁ লগতে Bye bye. Bye bye. Helmet tu pinhi lag raha hai poop ma. No. Bye bye. Bye bye. Bye bye. Nahi ma pasat. Lage ni? Lage? Ha? Oh. Habo. Habo aru. হ'ব তুমি সেই এজনী খাই খাব নোৱাৰা এজনী নিয়াই পেলাই তাল মাৰি চাওঁ হ'ব হ'ব এই মা এইফালে বহে মা ওচৰত বহে দে বাবা বাবা বাবাই দিয়া বাই বাই Lami. Gini. Ada deh. Bye bye. Apa ini lagi? Ayo apa lagi dah? Kamu ke sini? Oh, mama mau juga tuh. Ada. Bye bye. Ini jangan bye bye deh. Bye bye. Ya.